নমস্কাৰ। আজি আপোনালোকক জনাম যে এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ যে গৈ আছে ৭ তাৰিখত, এই ৭ তাৰিখত পঞ্চায়ত নিৰ্বাচনত ভোট গ্ৰহণ কেন্দ্ৰত যোৱাৰ আগতে তাৰমানে ৬ তাৰিখে মেটেৰিয়েল চেলৰ পৰা কি বস্তু ল'ব লাগিব এই বস্তুবোৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে দিব লগা ভোট গ্ৰহণ সামগ্ৰীসমূহ বেলট বাকচ এটা বা দুটা দিব, যিকেইটা লাগে ভোট গ্ৰহণ মানে ভোটাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দিব। বেলট কাগজ গাঁও পঞ্চায়তৰ সদস্যৰ বাবে দিব এটা, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে দিব আৰু জিলা পৰিষদৰ সদস্যৰ বাবে দিব বেলট কাগজ যিমানখিনি লাগে ভোটাৰ হিচাপে। অমোচনীয় চিয়াহী দিব, দুটা বটল দিব 10 মিলিলিটাৰৰ। কাগজৰ চিল মোহৰ দিব 6খন। কাগজৰ চিল মোহৰ ডাঠ কৰাৰ বাবে কাগজ দিব 6খন। ভোটদানৰ বাবে ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্প দিব 4খন। ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে বিশিষ্ট চিহ্নযুক্ত ৰবৰ ষ্টাম্প এটা, ষ্টাম্প পেড দুটা, প্ৰিচাইডিং ধাতব মোহৰ এটা, ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি এটা, ভোটাৰ তালিকাৰ অন্য প্ৰতিলিপি এখন, প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী 2খন, বেলট বাকচৰ ঠিকনা টেগ এইটো 2-3টামান দিব, বেলট বাকচৰ লেবেল 6খন, মমবাতি 4ডাল, চিল মোহৰ লাহা বুলি কয় 1 পেকেট, বেলট বাকচ বন্ধাৰ কাৰণে তার দিব এটা 1 মিটাৰ, অমোচনীয় চিয়াহীৰ ৰাখিবৰ বাবে বটল দিব বা টেমা দিব এটা, জুই হলা দিব 1 পেকেট, ব্লেড দিব 1 পেকেট, আলপিন দিব 1 পেকেট, কলম দিব 2টা, ফুল স্কেপ কাগজ 4 খিলা, কাৰ্বন পেপাৰ 3 খিলা, গাম আটা 1 বটল, কাঠ পেঞ্চিল 2ডাল, বেলট কাগজ ফালিবলৈ ধাতব মাৰি এডাল আৰু পুছবাৰ দিব, যিটো দি আমি বেলট বাকচত বেলট পেপাৰবোৰ তললৈ ভালকৈ সোমাবৰ কাৰণে মাজে মাজে অলপ পিছে সোমাবলৈ এখন পুছবাৰ দিয়া হ'ব, এইটো হ'ব এডাল দিব। বেলট বাকচ বন্ধাৰ বাবে কাগজ দিব 4 খিলা, বেলট বাকচ বন্ধাৰ বাবে ফিটা দিব 6 মিটাৰ, ভোটদাতাৰ হাতৰ আঙুলি মুচিবৰ বাবে কাপোৰ দিব, যদি কোনোবা ভোটদাতাই আগতে হাতত কালি থাকে বা কিবা তেল চেল লগাই এইবোৰ মুচিবৰ বাবে কাপোৰ দিয়া হ'ব। ভোটিং কম্পাৰ্টমেণ্ট যে বনাব লাগিব তাৰ বাবে ডাঠ বখলা দিব 2টা, প্ৰত্যাহান ভোটৰ মাচুল লোৱা ৰচিদ দিব এখন, পেলনীয়া সামগ্ৰী ৰখা বাস্কেট দিব এটা দিব, বেলট বাকচ বন্ধা মাৰ্কিন কাপোৰৰ মোনা বাকচ অনুসৰি দিব, মানে এটা বাকচ থাকিলে এটা কাপোৰ দিব, দুটা বাকচ থাকিলে দুটা মোনা দিব। ঠিক তেনেদৰে বেলট বাকচ কঢ়িয়াবলৈ অনা এটা পলিথিনৰ মোনা দিব, এটা দিব বা দুটা দিব, বাকচ অনুযায়ী দিব। ভোটাৰৰ সংখ্যা বেছি হ'লে দুটা বাকচ দিব, নহ'লে এটা বাকচে দিব। ভোটাৰ বল দিব এটা, বিভিন্ন প্ৰপত্ৰসমূহ যেনে প্ৰতিবন্ধী প্ৰাৰ্থীৰ তালিকা দিব 2খন, প্ৰত্যাহ্বান জনোৱা ভোটৰ তালিকা দিব 2খন, টেণ্ডাৰ ভোটৰ তালিকা দিব 2খন, বেলট কাগজৰ হিচাপ দিব 8খন, কাগজৰ চিল মোহৰৰ হিচাপ দিব 2খন, অন্ধ আৰু প্ৰতিবন্ধী ভোটদাতাৰ তালিকা দিব 2খন, ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিচাইডিং বিষয়াৰ ঘোষণাপত্ৰ দিব 3খন, ভোটদাতাৰ বয়স সম্বন্ধীয় ঘোষণাপত্ৰ দিব 2খন, অন্ধ বা বিকলাংগ ভোটদাতাৰ সংগীৰ ঘোষণাপত্ৰ 2খন, পুলিং এজেণ্টৰ বাবে পাছ 12খন আৰু বহুতো খাম দিব, যেনে ভোটাৰ তালিকাত চিহ্নিত প্ৰতিলিপিটো ভৰোৱাৰ বাবে ডাঙৰ খাম এটা, ভোটাৰ তালিকাৰ অন্য প্ৰতিলিপি ভৰোৱাৰ বাবে ডাঙৰ খাম এটা, টেণ্ডাৰ ভোটাৰ তালিকা আৰু এনে বেলট কাগজ ভৰোৱাৰ বাবে ডাঙৰ খাম দিব 3খন, প্ৰত্যাহ্বান জনোৱা ভোটদাতাৰ তালিকাৰ ভৰোৱাৰ বাবে খাম দিব এটা, ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিচাইডিং বিষয়াৰ ঘোষণাপত্ৰ ভৰোৱা খাম দিব এখন, পুলিং এজেণ্টৰ নিযুক্তি পত্ৰসমূহ ভৰোৱাৰ বাবে খাম দিব এখন, অপব্যৱহৃত আৰু নষ্ট হোৱা কাগজৰ চিল মোহৰ ভৰোৱাৰ বাবে দিব খাম এখন, অন্ধ আৰু বিকলাংগ ভোটদাতাৰ তালিকা ভৰোৱাৰ বাবে খাম দিব এখন, অন্ধ আৰু বিকলাংগ ভোটদাতাৰ সংগীৰ ঘোষণা পত্ৰ ভৰোৱাৰ বাবে খাম এটা, প্ৰিচাইডিং বিষয়াৰ দিনপঞ্জী ভৰোৱাৰ বাবে খাম এটা, প্ৰত্যাহ্বান মাচুলৰ ৰচিদ ভৰোৱাৰ বাবে খাম থাকিব ডাঙৰ এটা, ব্যৱহৃত বেলট কাগজৰ প্ৰতিপন্নসমূহ ভৰোৱাৰ বাবে ডাঙৰ খাম থাকিব 6টা, অব্যৱহৃত কিন্তু প্ৰিচাইডিং বিষয়াৰ চহী কৰা বেলট কাগজ ভৰোৱাৰ ডাঙৰ খাম 3টা, অব্যৱহৃত চহী নকৰা বেলট কাগজ ভৰোৱাৰ বাবে ডাঙৰ খাম 4টা,
নাকচ হোৱা ভোটৰ হিচাপ বা নাকচ বেলট কাগজ ভৰোৱাৰ বাবে ডাঙৰ খাম এটা, প্ৰতিনিয়ত সামগ্ৰীসমূহ ভৰোৱাৰ বাবে ডাঙৰ খাম এটা, অপ্ৰতিনিয়ত সামগ্ৰীৰ দ্বিতীয় টোপোলাৰ বাবে ডাঙৰ খাম এটা, অন্যান্য সামগ্ৰীৰ তৃতীয় টোপোলাৰ বাবে এটা, অন্য যিকোনো সামগ্ৰী ভৰোৱাৰ বাবে ডাঙৰ খাম এটা। আৰু কিছুমান সামগ্ৰী আছে যিবোৰ আমি ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ঘূৰাই আনি জমা দিব লাগিব। সেইবোৰ হ'ল ধাতৱ মুহূৰ্ত, ক্ৰছ চিহ্নযুক্ত ৰবৰ ষ্টাম্পসমূহ, ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নসূচক ৰবৰ ষ্টাম্প পেডসমূহ, পেলনীয়া কাগজ পত্ৰ ৰখা বাকচটো, অমোচনীয় চিয়াহী বটলসহ খালী টেমাটো, কেনভাছৰ মোনাসমূহ, বেলেট কাগজ ফালিবলৈ দিয়া ধাতৱ স্কেল পাত। ধন্যবাদ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'খন লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'খন চাব পাৰে।